নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল অনন্ত স্পাৰ্কলৈ স্বাগতম জনাইছোঁ। ৰাজ্যিক কৰ্মচাৰীৰ কিছু অংশই 5 মাহৰ ডিএৰ বকেয়াৰ প্ৰথম কিস্তি এতিয়ালৈকে লাভ কৰা নাই। কিয় লাভ কৰা নাই, কি কাৰণে পোৱা নাই আৰু কেতিয়া পাব, এই বিষয়ে আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব। তেনেহলে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈছে যে এইবাৰ কৰ্মচাৰীসকলে 5 মাহৰ ডিএৰ এৰিয়াৰ 2টা কিস্তিত লাভ কৰিব আৰু ইয়াৰ প্ৰথম কিস্তি ডিচেম্বৰ মাহত লাভ কৰিব বুলি জ্ঞাত হৈছে। কিন্তু ডিচেম্বৰ মাহৰ লগতে বছৰটো শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী থকাৰ পিছতো ৰাজ্যিক কৰ্মচাৰীসকলে এতিয়ালৈকে ডিএ এৰিয়াৰৰ প্ৰথম কিস্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ কাৰণ হিচাপে জানিবলৈ পোৱা গৈছে যে ডিএ এৰিয়াৰৰ প্ৰথম কিস্তি প্ৰস্তুতকৰণত কিছু বিলম্ব হৈছে আৰু ইতিমধ্যে ডিএ এৰিয়াৰ ষ্টেটমেণ্টসমূহ জমা হৈ গৈছে। সেয়ে এতিয়ালৈকে কিছু কৰ্মচাৰীৰ ডিএৰ প্ৰথম কিস্তিৰ বকেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যিসকল কৰ্মচাৰীৰ ষ্টেটমেণ্টসমূহ 30 ডিচেম্বৰৰ আগত এপ্ৰুভ হৈ গৈছে, আশা কৰা হৈছে যে এইসকল কৰ্মচাৰীসকলে 30 ডিচেম্বৰৰ ভিতৰত এই প্ৰথম কিস্তি লাভ কৰিব আৰু যিসকল কৰ্মচাৰীৰ ষ্টেটমেণ্টসমূহ 30 তাৰিখৰ পিছত জমা হ'ব, তেওঁলোকৰ হয়তো নতুন বছৰৰ জানুৱাৰী মাহত এই কিস্তি লাভ কৰিব। গতিকে যদিহে আপুনি ভাগ্যৱান বুলি ভাবে, তেন্তে এই ডিচেম্বৰ মাহতে এই ডিএ এৰিয়াৰৰ প্ৰথম কিস্তি লাভ কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে সকলোৱে ডিচেম্বৰ মাহতে এই প্ৰথম কিস্তি লাভ কৰক, যাতে নতুন বছৰটোৰ আৰম্ভণি সুন্দৰকৈ কৰিব পাৰে। ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোক সকলোকে আগন্তুক 2024 চনৰ বাবে এডভান্স হেপী নিউ ইয়াৰ জনালোঁ। যাতে এই নৱবৰ্ষই আপোনালোক সকলোৰে বাবে কঢ়িয়াই আনে সুখ, সমৃদ্ধি আৰু আনন্দ। তাৰেই কামনাৰে আজিৰ এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।